Welcome to the Chemistry Point by Asabul Sir YouTube channel. মোৰ নাম হ'ল আসাবুল ইছলাম। মোৰ ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সহায় হোৱাকৈ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। মোৰ নতুন নতুন ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। মোৰ হোৱাটছআপ নম্বৰ আৰু কলিং নম্বৰটো হ'ল 7002327338। এতিয়া আমি আলোচনা কৰিম প্ৰথম প্ৰশ্ন, দ্ৰৱণীয়তা কাক বোলে আৰু ই কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। উত্তৰ কি যে এক নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট পৰিমাণৰ দ্ৰাৱকত দ্ৰৱিত কৰিব পৰা দ্ৰব্যৰ ইয়াতে লিখিব লাগিব সৰ্বোচ্চ পৰিমাণক দ্ৰৱণীয়তা বুলি কোৱা হয়। দ্ৰব্যটাৰ দ্ৰৱণীয়তা তলত দিয়া চাৰিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। নাম্বাৰ 1, দ্ৰৱৰ উষ্ণতা, দ্ৰৱৰ চাপ, দ্ৰাৱকৰ প্ৰকৃতি আৰু দ্ৰব্যৰ প্ৰকৃতি। নেক্সট আমি আলোচনা কৰিম হেনৰিৰ সূত্ৰ দুটা লিখা। একৰ্ডিং টু হেনৰিজ ল, হেনৰিৰ সূত্ৰ মতে স্থিৰ উষ্ণতাত জলীয় পদাৰ্থ এটাত গেছীয় পদাৰ্থ এটাৰ দ্ৰৱণীয়তা গেছটোৰ চাপৰ সমানুপাতিক। অৰ্থাৎ উষ্ণতা কি হ'ব লাগিব, স্থিৰ হ'ব লাগিব, আৰু জলীয় পদাৰ্থ এটাত কি গেছীয় পদাৰ্থ এটাৰ দ্ৰৱণীয়তা অৰ্থাৎ সলিবিলিটি ইজ প্ৰপৰ্শনেল টু চাপ প্ৰেছাৰ। অৰ্থাৎ স্থিৰ উষ্ণতাত জলীয় পদাৰ্থ এটাত গেছীয় পদাৰ্থ এটাৰ দ্ৰৱণীয়তা গেছটোৰ চাপৰ সমানুপাতিক, অৰ্থাৎ এছ ইজ প্ৰপৰ্শনেল টু পি। নাইবা আমি কি ক'ব পাৰোঁ যে একৰ্ডিং টু হেনৰিজ ল, হেনৰিৰ সূত্ৰ মতে বাষ্পীয় অৱস্থাত গেছ এটাৰ আংশিক চাপ, অৰ্থাৎ আংশিক চাপ আমাৰ কি বুজোৱা হয়, পিৰে বুজোৱা হয়, দ্ৰৱত গেছটোৰ মল ভগ্নাংশ এক্সৰ সমানুপাতিক, অৰ্থাৎ পি ইজ প্ৰপৰ্শনেল টু এক্স। অৰ্থাৎ যদি আমি এই প্ৰপৰ্শনটো উঠাই দিওঁ, পি ইজিকেল টু কে এইচ এক্স, য'ত কে এইচ হ'ল হেনৰিৰ দ্ৰৱক। নেক্সট আমি আলোচনা কৰিম হেনৰিৰ সূত্ৰ দুটাৰ প্ৰয়োগ লিখা। অৰ্থাৎ আমাৰ কি লাগিব, হেনৰিৰ সূত্ৰৰ প্ৰয়োগসমূহ লিখিব লাগিব। হেনৰিৰ সূত্ৰৰ প্ৰয়োগ আমি তলত দুটা হেনৰিৰ সূত্ৰৰ প্ৰয়োগ উল্লেখ কৰিছোঁ। প্ৰথমটো হ'ল কোমল পানী আৰু ছ'ডা জল প্ৰস্তুতিৰ ক্ষেত্ৰত উচ্চ চাপ প্ৰয়োগ কৰি কাৰ্বন ডাই অক্সাইড, ইয়াতে কাৰ্বন মনক্সাইড নে কাৰ্বন ডাই অক্সাইডৰ দ্ৰৱণীয়তা বৃদ্ধি কৰা হয় আৰু এই অৱস্থাত বটলবোৰ চিল কৰা হয়। অৰ্থাৎ কোমল পানী আৰু ছ'ডা পানী প্ৰস্তুতিত আমাৰ কি কৰিব লাগিব, কাৰ্বন ডাই অক্সাইডৰ দ্ৰৱণীয়তা কি চাপ প্ৰয়োগ কৰি দ্ৰৱণীয়তা বৃদ্ধি কৰিব লাগিব, আৰু এই অৱস্থাতে আমাৰ বটলবোৰ কি কৰিব লাগিব, চিল কৰিব লাগিব। নাম্বাৰ 2, ডুবাৰুসকলে উচ্চ চাপত সাগৰৰ তলিত উশাহ নিশাহ লোৱাত অসুবিধা হয় আৰু এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়, বেণ্ডেজ বুলি কোৱা হয়। প্ৰশ্ন কি আছিলে, ৰাউল্টৰ সূত্ৰটো লিখা। অৰ্থাৎ ৰাউল্টৰ সূত্ৰটো কি আছিলে, একৰ্ডিং টু ৰাউল্টছ ল, ৰাউল্টৰ সূত্ৰ মতে উদ্বায়ী জলীয় পদাৰ্থ এটাৰ প্ৰত্যেকটো উপাংশৰ আংশিক ভাপসীয় চাপ উপাংশটোৰ মল ভগ্নাংশৰ সমানুপাতিক। অৰ্থাৎ যদি আমি দ্ৰৱ এটা বিবেচনা কৰোঁ, তেন্তে ধৰা হ'ল দ্ৰৱ এটাত এ আৰু বি দুটা উপাংশ আছে। পি এ আৰু পি বি হ'ল ক্ৰমে ইহঁতৰ আংশিক বাষ্পীয় চাপ, আৰু এক্স এ আৰু এক্স বি হ'ল ক্ৰমে ইহঁতৰ মল ভগ্নাংশ। অৰ্থাৎ এই উপাংশৰ বাবে আমি কি ক'ব পাৰি, পি এ ইজ প্ৰপৰ্শনেল টু এক্স এ, য'ত পি এ ইকুৱেল টু পি এ নট এক্স এ, য'ত পি এ নট হ'ল দ্ৰৱক, অৰ্থাৎ বিশুদ্ধ অৱস্থাত এৰ বাষ্পীয় চাপ। সিমিলাৰলি বি উপাংশৰ বাবে পি বি ইজ প্ৰপৰ্শনেল টু এক্স বি, পি বি ইকুৱেল টু পি বি নট এক্স বি, য'ত পি বি নট হ'ল বিশুদ্ধ অৱস্থাত বিৰ বাষ্পীয় চাপ। আমি জানো যে ডেল্টনৰ আংশিক চাপৰ সূত্ৰ মতে
মুঠ চাপ ইহঁতৰ আংশিক চাপৰ যোগফলৰ সমান। চ' আমি কি পাইছিলোঁ, পি এ ভেলু আমি যদি বহাই দিওঁ পি এ নট এক্স এ আৰু পি বিৰ ভেলু যদি বহাই দিওঁ পি বি নট এক্স বি। ইয়াত আমাৰ এক্স এ আছিলে, আমি জানো এক্স এ প্লাছ এক্স বি ইকুৱেল টু আমাৰ কিমান আছিলে 1 আছিলে। অৰ্থাৎ আমি ইয়াতে পি এ নট লিখিছোঁ, অৰ্থাৎ এক্স এৰ ভেলু আমি ইয়াত বহাই দিছোঁ কিমান 1 মাইনাছ এক্স বি আৰু পি বি নট এক্স বি। এইখিনি আমি চিম্পলিফাই যদি কৰোঁ পি এ নট ইণ্টু 1 পি এ নট মাইনাছ মাইনাছ পি এ নট ইণ্টু এক্স বি প্লাছ পি বি নট ইণ্টু এক্স বি। অৰ্থাৎ আমাৰ কি হ'ব পি এ নট এই দুটাৰ পৰা আমি কি কমন ল'ম, এক্স বি যদি কমন লোৱা হয় কি হ'ব পি বি নট বি মাইনাছ পি নট এ। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে গতিকে দ্ৰৱ এটাৰ মুঠ, ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে দ্ৰৱ এটাৰ মুঠ বাষ্পীয় চাপ মল ভগ্নাংশৰ যিকোনো এটা উপাংশৰ সৈতে পৰিৱৰ্তন হয়, বা দ্ৰৱ এটাৰ মুঠ বাষ্পীয় চাপ মল ভগ্নাংশ বিৰ উপাংশৰ সৈতে ৰৈখিকভাৱে পৰিৱৰ্তন হয়। নেক্সট আমি আলোচনা কৰিম আদৰ্শ আৰু অনাদৰ্শ দ্ৰৱ কাক বোলে। অৰ্থাৎ আদৰ্শ আৰু অনাদৰ্শ দ্ৰব্য আমি আলোচনা কৰিম আৰু ইয়াৰ বৈশিষ্ট্যসমূহ আমি আলোচনা কৰিম। গতিকে আদৰ্শ দ্ৰব্য কি আছিলে, যিবোৰ দ্ৰব্যই ৰাউল্টৰ সূত্ৰ মানি চলে তেনেবোৰ দ্ৰব্যক কি বুলি কোৱা হয়, আমাৰ আদৰ্শ দ্ৰব্য বুলি কোৱা হয়। আৰু এই আদৰ্শ দ্ৰব্যবিলাকৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। অৰ্থাৎ আদৰ্শ দ্ৰব্যসমূহৰ বৈশিষ্ট্যসমূহ কি কি আছিলে, নাম্বাৰ 1 ডেল এইচ ইকুৱেল টু 0, অৰ্থাৎ কি হ'ব বিক্ৰিয়াটোৰ এনথেলপিৰ কোনো পৰিৱৰ্তন নহয়, অৰ্থাৎ তাত কোনো তাপ উৎপন্ন নহয় বা তাপ শোষণো নহয়। ডেল ভি ইকুৱেল টু 0 হ'লে বিক্ৰিয়াটোৰ আয়তনৰ কোনো পৰিৱৰ্তন নহয়। যদি নাম্বাৰ 3 এ আৰু বি দুটা উপাংশ মিহলাই এ বি দ্ৰৱ প্ৰস্তুত কৰা হয় তেতিয়া সিহঁতৰ এ অৰ্থাৎ দ্ৰাৱক দ্ৰাৱক আৰু বি বি দ্ৰব্য দ্ৰব্যৰ আকৰ্ষণ আৰু এ বি দ্ৰব্য দ্ৰাৱকৰ আকৰ্ষণ বল সমান হ'ব। উদাহৰণ হেক্সেন আৰু হেপ্টেনৰ দ্ৰব্য, বেঞ্জিন আৰু টলুইনৰ দ্ৰব্য। নেক্সট অনাদৰ্শ দ্ৰব্য কাক বোলে, অৰ্থাৎ যিবোৰ দ্ৰব্যই ৰাউল্টৰ সূত্ৰ মানি নচলে তেনেবোৰ দ্ৰব্যক অনাদৰ্শ দ্ৰব্য বুলি কোৱা হয়। অনাদৰ্শ দ্ৰব্য দুই প্ৰকাৰৰ, নাম্বাৰ 1 ধনাত্মক বিচ্যুতি দেখুওৱা অনাদৰ্শ দ্ৰব্য আৰু ঋণাত্মক বিচ্যুতি দেখুওৱা অনাদৰ্শ দ্ৰব্য। এতিয়া আমি আলোচনা কৰিম ধনাত্মক বিচ্যুতি দেখুওৱা অনাদৰ্শ দ্ৰব্য আৰু ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল, আমি নাম্বাৰ 1 ডেল এইচ ইজ গ্ৰেটাৰ দেন 0, অৰ্থাৎ ডেল এইচ ইকুৱেল টু এনি পজিটিভ ভেলু। নাম্বাৰ 2 ডেল বি গ্ৰেটাৰ দেন 0, অৰ্থাৎ ডেল বি ইকুৱেল টু এনি পজিটিভ ভেলু। নাম্বাৰ 3 এ বি দ্ৰাৱক দ্ৰাৱকৰ আকৰ্ষণ এ দ্ৰাৱক দ্ৰাৱকৰ আকৰ্ষণ আৰু বি বি দ্ৰব্য দ্ৰব্যৰ আকৰ্ষণতকৈ দুৰ্বল হয়। উদাহৰণস্বৰূপে ইথানল আৰু পানীৰ মিশ্ৰ, ইথানল আৰু এচিটনৰ মিশ্ৰ। নেক্সট ঋণাত্মক বিচ্যুতি দেখুওৱা অনাদৰ্শ দ্ৰব্য। ঋণাত্মক বিচ্যুতি দেখুওৱা অনাদৰ্শ দ্ৰব্য, ইয়াৰ বৈশিষ্ট্যসমূহ কি কি, ডেল এইচ লেছ দেন 0, অৰ্থাৎ ডেল এইচ আমাৰ কি হ'ব লাগিব যিকোনো নেগেটিভ ভেলু হ'ব লাগিব। নাম্বাৰ 2 ডেল বি লেছ দেন 0, ডেল বি আমাৰ কি হ'ব লাগিব যিকোনো নেগেটিভ ভেলু হ'ব লাগিব। নাম্বাৰ 3 এ বি অৰ্থাৎ দ্ৰাৱক দ্ৰব্যৰ আকৰ্ষণ এ দ্ৰাৱক দ্ৰাৱকৰ আকৰ্ষণ আৰু বি বি দ্ৰব্য দ্ৰব্যৰ আকৰ্ষণতকৈ শক্তিশালী হ'ব। উদাহৰণস্বৰূপে নাইট্ৰিক এচিড আৰু পানীৰ মিশ্ৰ, ক্ল'ৰফৰ্ম আৰু এচিটনৰ মিশ্ৰ। 2015 আহিছে। নেক্সট আমি আলোচনা কৰিম এজিঅ'ট্ৰপ কি আছিলে, উচ্চতম উতলাংক বিশিষ্ট এজিঅ'ট্ৰপ আৰু নিম্নতম উতলাংক বিশিষ্ট এজিঅ'ট্ৰপ কি। আমি এজিঅ'ট্ৰপ কেনেকৈ আলোচনা কৰিম, এজিঅ'ট্ৰপ হ'ল জলীয় আৰু বাষ্পীয় অৱস্থাত একে সংযুতি থকা দ্বি অপাংশক মিশ্ৰ আৰু ইয়াত এক নিৰ্দিষ্ট উষ্ণতাত উতলে।
অৰ্থাৎ আমাৰ কি হ'ব লাগিব এজেট্ৰফ ইহঁতৰ কি থাকিব লাগিব মিনিমাম দুটা অপাংক থাকিব লাগিব আৰু সিহঁত জলীয় আৰু বাষ্পীয় বতাহ একে সংযতিত থাকিব লাগিব আৰু ইয়াত এক নিৰ্দিষ্ট উষ্ণতাত উতলিব লাগিব। ইহঁত দুই প্ৰকাৰৰ উচ্চতম উতলাংক বিশিষ্ট এজিঅ'ট্ৰপ যিবোৰ অনাদৰ্শ দ্ৰব্যই ৰাউল্টৰ সূত্ৰৰ পৰা বেছি পৰিমাণে ঋণাত্মক বিচ্যুতি দেখুওৱা তাক উচ্চতম উতলাংক বিশিষ্ট এজিঅ'ট্ৰপ বুলি কোৱা হয়। উদাহৰণস্বৰূপে 68% নাইট্ৰিক এচিড আৰু 32% পানীৰ মিশ্ৰণ। নেক্সট আমি আলোচনা কৰিম নাম্বাৰ 2 নিম্নতম উতলাংক বিশিষ্ট এজিঅ'ট্ৰপ অৰ্থাৎ যিবোৰ অনাদৰ্শ দ্ৰব্যই ৰাউল্টৰ সূত্ৰৰ পৰা বেছি পৰিমাণে ধনাত্মক বিচ্যুতি দেখুওৱা তাক উচ্চতম নহয় তাক নিম্নতম উতলাংক বিশিষ্ট এজিঅ'ট্ৰপ বুলি কোৱা হয়। অৰ্থাৎ উদাহৰণ যদি আমি লওঁ 95% ইথানল আৰু 5% পানীৰ মিশ্ৰণ 2014 আহিছিল এজিঅ'ট্ৰপ কি 2014 আৰু হৈছিল ৰাউল্টৰ সূত্ৰৰ পৰা ধনাত্মক বিচ্যুতি ঘটিলে কি বুজা যায় এই বিচ্যুতিৰ কাৰণ কি ব্যাখ্যা কৰা। থেংক ইউ ধন্যবাদ।